Hi বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আপোনালোক আছে বিনায়ক ব্লগ। সো আজি আৰু এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকক। এতিয়া আমি যাম বাবা মন্দিৰত, বাবা মানে বাবা হৰভজন সিং তেওঁৰ বাবা মন্দিৰত, তাত যাম আৰু আপোনালোকে চাই থাকক আৰু ভিউটো চাই থাকক। নাযায় একেবাৰে এবাৰ আহিব, যদি ছিকিম কেতিয়াও আহে তেনেহ'লে ইয়াত আহিব, আৰু যদি শ্বৰ্টকাট কিবা ট্ৰিপ লয় তেনেহ'লে ছিকিম আহিব। বহুত মজা পায়। আৰু ইয়াত আহি মোৰ কথাটো একেবাৰে ক্লিয়াৰ নোহোৱাৰ কাৰণ হ'ল ইয়াত অক্সিজেনৰ মাত্ৰা কম আৰু নাকেৰে এনেই পানী ওলাই আছে। চ' ইয়াত যিকেইজনে আহক আপোনালোকে অক্সিজেনৰ এটা টেবলেট পোৱা যায়, সেইটো লৈ আহিব। The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. So guys, আমি আহি গৈছোঁ বাবা হৰভজন সিংৰ মন্দিৰত। এই হ'ল বাবা হৰভজন সিংৰ মন্দিৰ। মই কেমেৰা দেখাই আছোঁ, আপোনালোকে চাই লওক। এয়া হ'ল বাবা হৰভজন সিংৰ মন্দিৰ। আৰু যোনে বাবা হৰভজন সিংক চিনি নাপায় তেওঁলোকে ইউটিউব বা গুগলত গৈ চাৰ্চ কৰিলেই পাব বাবা হৰভজন সিং কোন হয়। বাবা হৰভজন সিং হ'ল আৰ্মিৰ এজন অফিচাৰ আৰু তেওঁ শ্বহীদ হৈ গৈছিল। এইটোৱে তেওঁৰ মন্দিৰ, আৰু ইয়াত ভিৰ হৈ আছে, মানুহে সকলোৱে চাবলৈ আহিছে, আৰু এইটো হ'ল টুৰিজিমৰ আৰু এটা আকৰ্ষণ। আৰু এয়া হ'ল বাবা হৰভজন সিংৰ মন্দিৰৰ মূৰ্তি। তেওঁ এজন আৰ্মি অফিচাৰ আছিল। আৰু আমি এতিয়া প্ৰসাদ লৈ লওঁ বাবা হৰভজন সিংৰ অলপ। আৰু আজিৰ কাৰণে বাই যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।